নমস্কাৰ হাসপাৰ কালেকশনৰ পুনৰ এটা নতুন ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো। আজিও কিছু কালেকশনছ লৈ আহিছো বিয়া বাৰু অনুষ্ঠান খুব সুন্দৰ সুন্দৰ পদ্মিনী কটনৰ মেখেলা চাদৰ লৈ আহিছো। কালাৰ এভেইলেবল পাই যাব ধুনীয়া ধুনীয়া। যদি ভিডিঅটো ভাল পায় শেষলৈকে নিশ্চয় চাব আৰু একেবাৰে কম মূল্যৰ পৰা ধুনীয়াকৈ কাপোৰসমূহ ল'ব পাৰিব আমাৰ হাসপাৰৰ পৰা। এইযোৰ কাপোৰৰ পৰা আৰম্ভ কৰিছো ধুনীয়াকৈ খুলি দেখুৱা দুযোৰমান। যদি আপোনালোকে কালাৰসমূহ পছন্দ হয় ধুনীয়াকৈ অৰ্ডাৰ কৰিব পাৰিব আমাৰ হাসপাৰ কালেকশনৰ পৰা। পদ্মিনী কটনৰ ধুনীয়া হয় হেভি আঁচলবোৰ আৰু মিচিং ডিজাইনত খুব বেছি সকলোৱে ভাল পাইছে। খুব ধুনীয়া হেভি কাপোৰ পিন্ধিব বিচাৰে এনেকুৱা ধৰণৰ এখন চাদৰ। কালাৰটো খুব ধুনীয়া বেবি পিংক কালাৰত আহিব। এইকেইটা চাইড পাৰি চাওক বেবি পিংক কালাৰত এখন চাদৰ ধুনীয়া ডাঙৰ দীঘল আহল বহল হ'ব। কাপোৰৰ কোৱালিটি খুব বেছি ধুনীয়া হয়, বিৰাট ধুনীয়া সফ্ট কাপোৰযোৰ। পদ্মিনী কটন পদ্মিনী কটনৰ ধুনীয়া মেখেলা চাদৰ। সোনকালে যোগাযোগ কৰিব, সোনকালে আমাৰ সোল্ড আউট হৈ যায় কালেকশনসমূহ আৰু নতুন নতুন ডিজাইন আহি যায়। সো এনেকৈ ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰিলে হ'ল। এইখন মেখেলা চাওক কিমান আঁঠুৰ ওপৰলৈকে আহিব ফুলখিনি, ধুনীয়া হেভিকৈ পাব মেখেলাখন আৰু চাদৰখন এনেকুৱা ধৰণৰ। ইয়াৰে চাইড পাৰি চিলাব লাগিব, ধুনীয়া চাইড পাৰি চিলাই ল'লে বেছি ধুনীয়া লাগে। যদি পচন্দ হয় এনেকুৱা ধুনীয়া কালাৰ এভেইলেবল পাই যাব। ইয়াৰে মূল্য মাত্ৰ 899 টকাৰ পৰা আমাৰ ধুনীয়া পদ্মিনী কটনৰ মেখেলা চাদৰ ল'ব পাৰে। চব কালাৰসমূহ ধুনীয়া ধুনীয়া আহিছে। মই দুযোৰ এযোৰ খুলি দেখুৱাম আৰু কালাৰসমূহ ধৰি যাম। এইটোও খুব ধুনীয়া স্কাই ব্লু কালাৰত ধুনীয়া হেভি মেখেলা চাদৰ। পদ্মিনী কটন পদ্মিনী কটন। যিসকলে কম মূল্যত ধুনীয়া কাপোৰ পিন্ধিব বিচাৰে, এনেকুৱা হেভি ডিজাইনত কাপোৰ ল'ব বিচাৰে, বিয়া বাৰু অনুষ্ঠানৰ কাৰণে ধুনীয়া পাব। যিকেইযোৰ মই ওচৰত লৈছোঁ মই প্ৰায় এনেকৈ দেখুৱাই যাম, স্ক্ৰীনশ্বট ল'লে হ'ল। গোটেইখিনি খুলি মেলি দেখুওৱা হোৱা নাই। কাপোৰৰ কোৱালিটি খুব ধুনীয়া, একদম কমফৰ্টেবল কাপোৰ আৰু কোৱালিটি ভাল হয়। কোৱালিটি বিৰাট বেছি ধুনীয়া পাব। যদি পচন্দ হয় ধুনীয়াকৈ অৰ্ডাৰ কৰিব পাৰিব। তেওঁ ভাল লাগিলে আমাৰ হাসপাৰ কালেকশনৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। দূৰ দূৰণি হ'লেও আমি পঠিয়াই আছোঁ। আপোনালোকে ঘৰত বহিয়ে 3-4 দিনৰ ভিতৰত ঘৰতে পাব। চাওক কালাৰ খুব ধুনীয়া ধুনীয়া কালাৰ, লাইট লেভেণ্ডাৰ কালাৰ চাব পাৰে। একদম পিয়ৰ পদ্মিনী ধেমাজি মাটিশালত বোৱাৰ নিচিনাই পাব। কোৱালিটি ভাল হয় আৰু আঁচলবোৰ খুব ধুনীয়া হেভি। চাওক বিৰাট ধুনীয়া লাগে। কাপোৰৰ কোৱালিটি খুব ধুনীয়া সফ্ট আৰু একদম ধুনীয়া কাপোৰ, বহুত বেছি ভাল পাব। এনেকুৱা পদ্মিনী কটনৰ ধুনীয়া মেখেলা চাদৰ, কম মূল্যত ধুনীয়া কাপোৰ। সোনকালে যোগাযোগ কৰিব। ভাল লাগিলে মাত্ৰ 899। আপোনালোকে বিয়া বাৰু বা গিফ্ট পাৰ্পছৰ কাৰণেও ভাল আৰু নতুন কইনাই নতুন কাপোৰ পিন্ধিবৰ কাৰণেও এনেকুৱা ধৰণৰ ধুনীয়া কাপোৰ আপোনালোকে আমাৰ হাসপাৰৰ পৰা ধুনীয়াকৈ অৰ্ডাৰ কৰিব পাৰিব। চব ধুনীয়া ধুনীয়া এইখিনি হেভি ডিজাইনত পাব। আঁচলবোৰ হেভি ডিজাইন খুব বেছি চলি আছে এতিয়া। চব গিফ্ট পাৰ্পছৰ কাৰণেও ল'ব পাৰে মাত্ৰ 899 টকাত। শ্বিপিং ফ্ৰী থাকিব সকলো জেগা। হাতে বোৱা কাপোৰ লৈ আহিছে চাব পাৰে। ৰেডি টু ৱেৰ পাব, ধুনীয়া ৰেডি কৰি দিয়া হৈছে, দহি কৰি দিয়া হৈছে। একদম ৱাছ কটনৰ ধুনীয়া মেখেলা চাদৰ। কিছুমান মেখেলা চাদৰ লৈ আহিছোঁ ৰেডি টু ৱেৰ, খুব ধুনীয়া, বহুত বেছি ধুনীয়া। এযোৰ হোৱাইটত মাল্টি কালাৰ ফুল বুটা বচা আছে। যদি পচন্দ হয় ধুনীয়াকৈ আমাৰ হাসপাৰ কালেকশনৰ পৰা ল'ব পাৰিব। চিম্পলকৈ চিলাই কৰি দিয়া হৈছে। মেখেলাখনো খুব ধুনীয়া হেভিকৈ চিলোৱা হৈছে। চব ডাঙৰ দীঘল আহল বহল পাই যাব। ধুনীয়া চাইড পাৰি চিলাই দিয়া হৈছে। ব্লাউজ এটা থাকিব ৰেডি টু ৱেৰ ৱাছ কটনৰ হেণ্ডলুম হাতে বোৱা ৱাছ কটন ধুনীয়া মেখেলা চাদৰ। পচন্দ হ'লে ল'ব পাৰে। আপোনালোকে চিলাই মেলি ল'লে আমাৰ পৰা মাত্ৰ 1599 টকাত ল'ব পাৰিব। যোৰমান মই দেখুৱাই দিম আৰু ৰেডি নকৰাও যদি ল'ব বিচাৰে তেতিয়াহ'লে ৰেডি নকৰাও পাব। ধুনীয়া ধুনীয়া কালাৰ এভেইলেবল আছে। ৰেডি নকৰা লাগিলে ৰেডি নকৰাও পাব। যিসকলে বোৱা কাপোৰ গিফ্ট দিব বিচাৰে বা বিয়াৰ কাৰণে ল'ব বিচাৰে তেতিয়াহ'লে ধুনীয়াকৈ ল'ব পাৰে। চব খুব ধুনীয়া এযোৰ মাল্টি কালাৰত আছে। যিসকলে মাল্টি কালাৰ ভাল পায় এনেধৰণৰ অলপ ইউনিক পাব এযোৰ দেই, খুব ধুনীয়া, বিৰাট ভাল লাগে। এনেকুৱা লাইট ৱেটৰ ধুনীয়া ইউনিক মেখেলা চাদৰ ৱাছ কটন। মেখেলাখন আহিব এইখন চিম্পলকৈ চিলাই দিয়া হৈছে, খুব ধুনীয়া। যদি এনেকুৱা হেণ্ডলুম ৱাছ কটন ল'ব বিচাৰে মাত্ৰ 1599 টকাতে ৰেডি টু ৱেৰ মেখেলা চাদৰ পাই আছে। এইযোৰ দেখুৱাইছোঁ খুব ধুনীয়া কটন কেঁচা পাত, পিয়ৰ হয়। হেণ্ডলুম কটন কেঁচা পাত, শালত বোৱা কটন কেঁচা পাতৰ মেখেলা চাদৰ ল'ব বিচাৰিলে এইযোৰ ৰেডি টু ৱেৰ দেখুৱাইছোঁ। বিৰাটেই বেছি ধুনীয়া লাগিছে। চাওক
আকৌ পুনৰ আহিছে যদি ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব এযোৰ মাল্টি কালাৰত আছে খুব ধুনীয়া কটন কেঁচা পাটৰ ধুনীয়া মেখেলা চাদৰ ৰেডি কৰি দিয়া হৈছে এখন আহিব মেখেলা ধুনীয়া আঁচল হেভি ফুলৰ বুটা একদম ওৱাও আৰু খুব ধুনীয়া লাগিব আৰু এইটো আহিব ব্লাউজ পিস খুব ধুনীয়া কাপোৰ এযোৰ কটন কেঁচা পাট হ্যান্ডলুম হয় হোৱাইটত বহুত ভাল লাগিব যদি পছন্দ হয় স্ক্ৰিনশ্বট লৈ লব ইয়াৰে মূল্য আহিব মাত্ৰ 3050 रुपीस অনলি শিপিং ফ্ৰী থাকিব আপোনালোকে হোম ডেলিভাৰী পাব ধুনীয়াকৈ নেক্সট দেখুৱাইছো এযোৰ আহিব ধুনীয়া গাড়ী দিয়া মেখেলা চাদৰ ধুনীয়া হয় মাটিশালত বোৱা মেখেলা চাদৰো পাব আমাৰ ধুনীয়া সাজপাৰ হ্যান্ডলুমৰ পৰা এনেকে ৰেডি কৰি দিয়া হৈছে ধুনীয়া একদম ব্ৰাইট কালাৰ এযোৰ অৰেঞ্জ কালাৰত হ'ব এটো আহিব ব্লাউজ পিস সাইড পাৰি দহি কৰি দিয়া হৈছে ধুনীয়াকৈ আহল বহল খুব ধুনীয়া গাড়ী দিয়া মেখেলা চাদৰ গাড়ী দিয়া নুনি কটন বুলিও কয় ধেমাজি মাটিশালত বোৱা খুবেই বেছি ভাল লাগে যদি পছন্দ হয় ধুনীয়া এটা ব্ৰাইট কালাৰ ল'ব পাৰিব ইয়াৰে মূল্য আহিব মাত্ৰ 2450 টকাত ল'ব পাৰিব ধুনীয়া হয় আজি পুনৰ এযোৰ ধুনীয়া মাটিশালত বোৱা ধুনীয়া পদ্মিনী মেখেলা চাদৰ পিয়ৰ পদ্মিনী হয় খুব বেছি ভাল পাব এইখিনি এসক আঁচলবোৰ খুব ধুনীয়া হেভি কাপোৰৰ কোৱালিটি ভাল বহুত ধুনীয়া পদ্মিনী মেখেলা চাদৰ আৰু এতিয়া উইন্টাৰ কাৰণে আৰু বেছি বেষ্ট হয় সকলো সিজনতে পিন্ধিব পাৰি কিন্তু এতিয়া আৰু বেছি ভাল পাব ধুনীয়া অলপ ডিজাইনটো অলপ ইউনিক আহল বহল ধুনীয়া পাব ব্লেক কালাৰত হ'ব এয়া মাটিশালত বোৱা পিয়ৰ পদ্মিনীৰ মেখেলা চাদৰ মাটিশালত বোৱা খুব ধুনীয়া পিয়ৰ পদ্মিনীৰ মেখেলা চাদৰ যদি আপোনালোকে ল'ব বিচাৰে এনেকুৱা ধৰণৰ আমাৰ মেখেলা চাদৰ ল'ব পাৰে খুবেই বেছি ভাল পাব ইয়াৰে মূল্য মাত্ৰ 3050 টকাতে ল'ব পাৰিব ধুনীয়া হেভি এযোৰ চাব পাৰে ৰঙাটো ল'ব পাৰিব প্ৰায় কিছুমান কালাৰ আহিয়ে থাকে মাজে মাজে সো আমাৰ মাটিশালত বোৱা কাপোৰৰ কোৱালিটি ভাল পাব সো ধুনীয়াকৈ ল'ব পাৰে এযোৰ ৰঙাত চাব পাৰে ধুনীয়া মাল্টি কালাৰত আছে যিসকলে হ্যান্ডলুম ল'ব বিচাৰে হ্যান্ডলুম ল'ব পাৰে যিসকলে মেচিন মেড ল'ব বিচাৰে মেচিন মেডতো পাব এয়া খুব ধুনীয়া আঁচল হেভি আহল বহল মেখেলা এটো সাইড পাৰি আৰু ব্লাউজ পিস হ'ব মাত্ৰ 3050 টকাতে ধুনীয়াকৈ পিয়ৰ পদ্মিনী ধেমাজি মাটিশালত বোৱা মেখেলা চাদৰ পাই যাব এযোৰ আহিছো মিহি টছৰ ধুনীয়া মেখেলা চাদৰ ফিক্স পাৰি হয় বিয়া বাৰুৰ কাৰণে খুব ধুনীয়া কালেকশনছ আছে আমাৰ সাজপাৰৰ পৰা আপোনালোকে ভাল লাগিলে অৰ্ডাৰ কৰিব পাৰিব মিহি ডাইটছৰ ধুনীয়া কোৱালিটিৰ মেখেলা চাদৰ যিসকলে কম মূল্যত ধুনীয়া কাপোৰ ল'ব বিচাৰে সকলো আমাৰ দৰে সাধাৰণ মানুহৰ কাৰণে এফৰ্ড কৰিব পৰা ধুনীয়া এটা প্ৰাইজত আনি দি আহিছো তো আপোনালোকে ধুনীয়া ল'ব পাৰে এযোৰ পিচ কালাৰ একদম আনকমন কালাৰ এটো খুব ধুনীয়া মানে সকলো মানে ট্ৰেন্ডত চলি থকা এটো কালাৰ এখন মেখেলা আহিব ফিক্স পাৰি বৰ্ডাৰ যিসকলে ভাল পায় ধুনীয়াকৈ অৰ্ডাৰ কৰিব পাৰিব মেখেলাখন আহিব এখন সিম্পলকৈ চিলাই দিয়া হৈছে এসক কালাৰটো বিৰাট বেছি ধুনীয়া এতিয়া বহুত ট্ৰেন্ডিঙত আছে এটো পিচ কালাৰ আৰু ইয়াতে ফিক্স পাৰি হ'ব নতুন আৰু ইউনিকো পাব ধুনীয়াকৈ ৰেডি কৰি দিয়া হৈছে ইয়াৰো মূল্য আপোনালোকে পাই আছে মাত্ৰ 3300 টকাতে ল'ব পাৰিব পুনৰ আৰু এযোৰ লৈ আহিছো এযোৰো খুব বেছি ভাল পাইছে সকলোৱে পুনৰ এযোৰ এনেকে ৰেডি কৰি পাই আছে কিন্তু দহি কৰা হোৱা নাই কালাৰটো খুব ধুনীয়া বেবি পিংক কালাৰত একদম মাল্টি কালাৰ ফুলৰ বুটা যিসকলে ভাল পায় সোনকালে যোগাযোগ কৰিব ৰেডি কৰি দিয়া হৈছে কাপোৰযোৰ বেছি সময় নৰব আপোনালোকে স্ক্ৰিনশ্বট লৈ যোগাযোগ কৰিব এযোৰ কাপোৰ খুব কৰা ধোৱা একদম বহুতেই বিচাৰে সো ধুনীয়াকৈ আপোনালোকে বেবি পিংক কালাৰত এটো কালাৰ খুব বেছি চলি আছে আৰু পিচ কালাৰ খুব এতিয়া ট্ৰেন্ডত আছে এয়া ধুনীয়া মাল্টি কালাৰত পাই যাব আমাৰ পৰা আৰু সিলভাৰ গুণাটো এতিয়া চলি আছে খুব ধুনীয়া পাব এনেকে আহিব মেখেলা মিহি ডাইটছৰ ধুনীয়া মেখেলা চাদৰ সোনকালে যোগাযোগ কৰিব সাজপাৰ কালেকশ্যনৰ পৰা আপোনালোকে বেষ্ট প্ৰাইজত ধুনীয়া কোৱালিটিৰ কাপোৰ পাব ইয়াৰে মূল্য আহিব মাত্ৰ 2900ত ধুনীয়া ৰেডি টু ৱেৰ মেখেলা চাদৰ পাই আছে আৰু এযোৰ পুনৰ বহুত বেছি ধুনীয়া কাপোৰ লৈ আহিছো সেমি পাটৰ হেভি আঁচল এতিয়া হেভি ট্ৰেন্ডিঙত চলি আছে পিয়ৰ পাটৰ লুকস পাব আপোনালোকে খুব কম মূল্যত একদম ৰিজনেবল প্ৰাইজত পিয়ৰ পাটৰ লুকস পাব যদি এনেকুৱা ব্ৰকেট ডিজাইনত ল'ব বিচাৰে আঁচলবোৰ খুব ধুনীয়া হেভি আহিছে গুণা আৰু তামা গুণাৰে কাম কৰা সিলভাৰ গুণা আৰু তামা গুণাৰে কাম কৰা আছে কাপোৰযোৰ এয়া সব ধুনীয়া দহি কৰি দিয়া হৈছে এনেকে সাইড পাৰি চিলাই দিয়া হৈছে ব্লাউজ পিস আহিব ধুনীয়া স্লিভছত পাৰি এটা থাকিব মেখেলাখন আহিব এখন একদম আঁচল হেভি আৰু এয়া সব খুব ধুনীয়া আঁচল হেভি পিয়ৰ পাটৰ ধুনীয়া কম বাজেটত যদি ল'ব বিচাৰে এনেকুৱা লুকস পাব
সেমি পাটত হেণ্ডমেড সেমি পাটত যদি ভাল লাগে ধুনীয়াকৈ কম মূল্যত বিয়া বাৰু অনুষ্ঠানত পিন্ধিবৰ কাৰণে ল'ব পাৰে ইয়াৰে মূল্য আহিব মাত্ৰ আপোনাৰ 2350 টকা সেমি পাট হেণ্ডলুম একদম পুনৰ আহিছে টচ কটন হেণ্ডলুম টচ কটন হেণ্ডমেড টচ কটন বহুত বেছি ডিমান্ডিং সো আমাৰ হাসপাৰৰ পৰা বহুতে বেছি ভাল পাইছে আৰু আমি পকোৱা দহিটো খুব বেছি ভাল পাইছে সকলে সো পিওর কাপোৰত পকোৱা দহি কৰিলে বেছি এলিগেন্ট লাগে আৰু মানে পুৰণি ডিজাইনবোৰ হেনুকা আছিলে পিওর মুগাৰ নিচিনা বা পিওর টচৰ পিওর পাটত এনেকুৱা পকোৱা দহি কৰি দিয়া হয় সো আমি পকোৱা দহি পাব আপোনালোকে টচ কটনত ধুনীয়া এযোৰ টচ কটন হেভি আৰু খুব ধুনীয়া কালাৰ পিংক কালাৰত আছে ফুলখিনি খুব ধুনীয়া ব্ৰাইট এটা কালাৰত আছে ইয়েলো কালাৰত ইয়েলো হ'বনে ইয়েলো কালাৰত হ'ব এখন মেখেলা হ'ব চাওক এখন মেখেলা ডাইট টচ যিসকলে টচ ডাইট টচৰ প্ৰাইচটো অলপ বেছি হৈ যায় সো এনেকুৱা ধৰণৰ কাপোৰ আপোনালোকে কম মূল্যত ল'ব পাৰে আৰু যদি ৰেডি কৰি ল'ব বিচাৰে তেতিয়াহ'লে ৰেডি কৰিও পঠিওৱা হয় আমাৰ হাসপাৰৰ পৰা আপোনালোকে ঘৰত বহিয়ে ধুনীয়াকৈ ৰেডি টু ৱেৰ কাপোৰ এযোৰ ধুনীয়াকৈ পাই যাব চাওক এইটো কালাৰটো কিমান বেছি ধুনীয়া বহুত ভাল লাগিব চাওক ধুনীয়া হয় পিওর মুগা বা পিওর টচৰ পকোৱা দহি কৰাৰ দৰে পাব আমাৰ হাসপাৰৰ পৰা টচ কটন সমূহ হেণ্ডলুম টচ কটন খুব বেছি ধুনীয়া পাব এখন আহিব সুন্দৰ মেখেলা কালাৰ ওয়াও আৰু কালাৰ বহুত এলিগেন্ট কালাৰটো চাওক খুব ধুনীয়া ফুলৰ বুটা একদম দুটা কালাৰত আছে যদি পছন্দ হয় সোনকালে যোগাযোগ কৰিব এইকেইটা সাইড পাৰি ধুনীয়াকৈ পাই যাব ব্লাউজ পিস এটা থাকিব কটন বহুত ডিমান্ডিং ধুনীয়া হয় পকোৱা দহিও পাব আৰু ধুনীয়া কাপোৰ এইখিনি ডাইট টচৰ কম দামত ডাইট টচৰ ধুনীয়া লুকস পাই যায় যে সেইকাৰণে সকলোৱে ভাল পায় এইখিনি আৰু চাওক লাইট ৱেটৰ হয় ধুনীয়াকৈ এখন মেখেলা চাওক সোনকালে দেখুৱাইছো কালাৰটো খুব ধুনীয়া বেবি পিংক কালাৰত বিয়া বাৰু অনুষ্ঠানৰ ধুনীয়া কাপোৰ এইকেইটা সাইড বৰ্ডাৰ গিফট পাৰপসৰ কাৰণে খুব ধুনীয়া পাব কালাৰ ইয়াৰে আৰু এভেইলেবল কালাৰ পাই যাব আপোনালোকে ধুনীয়া কালাৰ পাব এইকেইটাই কালাৰ দেখুৱালো মই যদি পছন্দ হয় সোনকালে যোগাযোগ কৰিলে হ'ল এইটোও ধুনীয়া সি গ্ৰীন কালাৰ হ'বনে খুব বেছি ধুনীয়া মাল্টি কালাৰত দুটা কালাৰত আছে ফুলৰ বুটা খুব বেছি ভাল লাগে যিসকলে লাইট কালাৰ ভাল পায় আৰু এতিয়া এইখিনি কালাৰ খুব ট্ৰেন্ডত আছে সোনকালে যোগাযোগ কৰিলে হ'ল ভাল লাগিলে যিকোনো কাপোৰ পছন্দ হয় সোনকালে স্ক্ৰিনত দিয়া নাম্বাৰটো আমাক যোগাযোগ কৰিলে হ'ল হাসপাৰ কালেকশ্যনলৈ ধন্যবাদ